হাই ফ্ৰেণ্ডছ, খবৰ বৰ বেয়া। মানে বানপানীত বৰ আক্ৰান্ত হ'লোঁ। মানে কি ঘৰত পানী সোমাইছে, বিভিন্ন লষ্ট হৈছে, কিতাপ পাতি এইবিলাকো লষ্ট হ'ল। এই বানপানীৰ ওপৰত যিটো ভিডিঅ' বনাইছোঁ আপোনালোকে নিশ্চয় চাইছে। আৰু যদি কোনোবাই চোৱা নাই মানে ওপৰৰ আই বাটনত মানে ক্লিক কৰি চাব। মানে মই কেনেকুৱা এটা পৰিস্থিতিৰ সন্মুখীন হৈছিলোঁ। বৰ টেনশ্যন খাইছোঁ। ইপিনে মানে ইলেক্ট্ৰিচিটি নাই, ইনভাৰ্টাৰৰ চাৰ্জ নাই, ইপিনে DID লিটিল মাষ্টাৰ চলি আছে। কিমান টেনশ্যন, মানে সুধিছোঁ কোন আহিছে কোন অহা নাই। তাৰপিছত কষ্ট কৰি মই মেনেজ কৰি চালোঁ আৰু বেলেগৰ পৰা আনি টানি ধাৰ কৰি হ'লেও চাইছোঁ। কাৰণ যিমান প্ৰাকৃতিক দুৰ্যোগ নহ'লেও মোৰ যিটো আত্মাৰ আহাৰ, মোৰ আত্মাৰ আহাৰ ডান্স। মই আগতেও কৈছোঁ যে আত্মাৰ আহাৰ ডান্স। আৰু ডান্সৰ যিটো ফাইনেল কাৰবাৰবিলাক আহি আছে আৰু হ'লেই টপ 5। মই কিন্তু আজি নিজকে লাকি মানুহ বুলি কওঁ। এই যিটো মই কল্পনা কৰিছিলোঁ, কোনো এটা ভিডিঅ'ত মই কৈছিলোঁ যে আপোনালোকে চাৰ্চ কৰিলে পাব সেই ভিডিঅ'টো, যে মই টপ 5ত অসমৰ 3 প্ৰতিযোগীক কল্পনা কৰিছিলোঁ। যে মই কিমান কল্পনা কৰিছোঁ 5গৰাকীৰ ভিতৰত 5টা স্থানত যদি অসমৰ 3গৰাকী আপোন, আধ্যাশ্ৰী, নৱজিত আহি যায়, এইটো এটা ডাঙৰ ইতিহাস হ'ব। কোনোদিন নিলিখা ইতিহাস। আৰু অদূৰ ভৱিষ্যতে এখন প্ৰদেশৰ পৰা গৈ সেই টপ 5ত 5টাই সোমোৱাটো কিমান সহজ কথা নহয়। আজি যিটো 5টা স্থান ভিতৰত আপোন, নৱজিত, আধ্যাশ্ৰী দখল কৰিলে, মই ভাবিছোঁ যে যে মানুহে কল্পনা কৰিব লাগে, যে কল্পনা কৰিলে হাতে ঢুকি পোৱা বস্তুটো পোৱা যায়। মই বহুতক এই কথাটো কওঁ আৰু নিজেও আজি মই একদম হাতে হাতে প্ৰমাণ পালোঁ যে মই কল্পনা কৰিছিলোঁ 5টাৰ ভিতৰত 3টা। আৰু এই কথাখিনি আজি ফলিয়ালে। এই যিটো 3 অসমৰ, 1 ৱেষ্ট বেংগলৰ আৰু 1 মহাৰাষ্ট্ৰৰ। অসমৰ 3 শিশুৰ কথা মই আপোনালোকক ক'লোঁ। ৱেষ্ট বেংগলৰ শিশুগৰাকীৰ নাম আছিলে ঋষিতা আৰু মহাৰাষ্ট্ৰৰ সাগৰ। কিমান ধুনীয়া ডান্সাৰ। মই এটা কথা ভাবিছোঁ যে যিবিলাকে ভোট দিলে, সঁচাকৈ যে আমাৰ ৰুচিবিলাক, আমাৰ দৰ্শকৰ ৰুচি অভিৰুচিবিলাক মানে সাংঘাতিক। আৰু যিটো ভাল ভাল, যিটো বেয়া বেয়া, এই যে ইমান মিলি গ'ল যে অসমৰ 3 শিশু আপোন, নৱজিত, আধ্যাশ্ৰী, মানে সেই 3গৰাকী গুচি গ'ল। আৰু ভোটটোতো অসমৰ মানুহে অকল দিয়া নাই, গোটেই ভাৰতবৰ্ষৰ মানুহে ভোট দিছে। গতিকে অসমৰ শিশুসকলে গোটেই ভাৰতবৰ্ষৰ মানুহৰ অন্তৰ জয় কৰাটো সিমান সহজ কথা নহয়, কিন্তু সহজ কথা হয়, ইম্পচিবল নহয়। কাৰণ তেওঁলোকৰ প্ৰতিভাধৰ, তো এই অসখাপৰ প্ৰতিভাধৰ, কিমান নিখুঁত তেওঁলোকৰ কাৰবাৰবিলাক। এই যে আপোন পেগুৰ যিবিলাক কাৰবাৰ, ডান্সৰ মেজিকেল কাৰবাৰ, আৰু ইমান এনাৰ্জেটিক লেভেলবিলাক। মই আপোন পেগুৰ সেই ডান্সৰ প্ৰসংগত মই এটা কথা ক'ব খোজোঁ যে বিষ্ণুপ্ৰসাদ ৰাভা, আমি সৰুতে শুনিছিলোঁ যে বিষ্ণুপ্ৰসাদ ৰাভাই বেনাৰস হিন্দু ইউনিভাৰ্চিটিত পঢ়োঁতে তেওঁ তাণ্ডৱ নৃত্য কৰিছিলে। সকলোৰে মুখে মুখে আমি শুনিছিলোঁ ইমান তাণ্ডৱ নৃত্য কৰিছিলে, উদয় শংকৰ মানে পঞ্চমুখ হৈ গৈছিলে প্ৰশংসাত। কিন্তু আমি সেইটো নৃত্য আমি দেখা পোৱা নাছিলোঁ, বা তেতিয়া এনেকুৱা অডিঅ'ৰ ছিষ্টেমো নাছিলে, ভিডিঅ'ৰ ছিষ্টেমো নাছিলে, আমি দেখা পোৱা নাছিলোঁ। কিন্তু সেই যিটো তাণ্ডৱ নৃত্যটো সিদিনাখন আপোনাৰ মই চালোঁ। মানে আপোনাৰ তাণ্ডৱ নৃত্যটোৰ মাজেৰে বিষ্ণুপ্ৰসাদ ৰাভাই কেনেকুৱা তাণ্ডৱ নাচিছিল, এই কথাটো মই অনুমান কৰি লৈছোঁ, কল্পনাৰে চাখি চাইছোঁ যে বিষ্ণুপ্ৰসাদ ৰাভাই কেনেকুৱা তাণ্ডৱ নাচিছিল। সেই কণমানি আপোনেও তাণ্ডৱ নাচি DID মঞ্চ হিলাই দিছিলে। গতিকে আপোনাৰ যিটো প্ৰতিভাৰ যিটো স্তৰ, সেইটো সাংঘাতিক অসখাপৰ। ঠিক তেনেদৰে আমাৰ আধ্যাশ্ৰীটো আৰু কি আৰু মানে কি চাবি দিয়া সেই বাৰ্বি পুতলাটোৰ দৰে, ইমান মানে কি এণ্টাৰটেইনাৰ। আৰু প্ৰতিটো ডান্স মানে ইমান ফিনিচিং কাৰবাৰবিলাক আধ্যাশ্ৰীৰ, আৰু যিটো মনৰ যিটো কথাবিলাক ইমান উপস্থিত বুদ্ধি আধ্যাশ্ৰীক মোৰ গৰ্ব অনুভৱ হয় যে অসমৰ শিশুহঁতৰ ব্ৰেইনবিলাক ইমান চাৰ্পনে, এনেকুৱা এটা আধ্যাশ্ৰীক লৈ আমি গৰ্ব কৰোঁ। ঠিক তেনেদৰে নৱজিত নাৰ্জাৰী এটা এক্সট্ৰা অৰ্ডিনাৰী মানে কোৱালিটিছ নৱজিতৰ। আৰু কি হয়, এই যে নৱজিতৰ কথাটো কোৱাৰ লগে লগে এই যে নৱজিত আৰু মানে কি আপোনে এটা ডান্স ফৰ্ম কৰিছিলে, কুচ্চু কুচ্চু হোতা হে। ইমান ধুনীয়া, মানে কিছুদিন আগতে আপোনালোকে হয়তো উপভোগ কৰিছে, গতিকে ইমান ভাল লাগিছিলে। মানে আপুনি ইমান সুন্দৰ ছাপোৰ্ট দিছিলে, আৰু নৱজিতৰ যিবিলাক টাইমিং। গতিকে এই যিটো অসমৰ আপোন, আধ্যাশ্ৰী, নৱজিত
প্ৰতিভাৰ জোখেৰে তেওঁলোক একক আৰু অনন্য। আৰু ঋষিতা সুন্দৰ, ফ্লেক্সিবল, ইমান ধুনীয়া। আৰু ঋষিতা আমাৰ কাৰণে আপোন হৈ পৰিল। এইকাৰণে আপোন হৈ পৰিল অসমৰ 3 শিশুৰ লগত, অসমৰ 3 দেৱশিশুৰ লগত ঋষিতাৰ উঠা বহা, বৈভৱৰ একেটা গ্ৰুপত ঋষিতা, ৱেষ্ট বেংগলৰ ঋষিতা আমাৰ কাৰণে আপোন হৈ গ'ল। ঠিক তেনেদৰে মহাৰাষ্ট্ৰৰ সাগৰ আমাৰ কাৰণে আপোন হৈ গ'ল। তেওঁ নিষ্পাপ পাঁচপা ফুল আৰু টপ 5-ৰ। এই ক্ষেত্ৰত মই বৈভৱক মানে দুহাত দাঙি মই চেলুট জনাইছোঁ। বৈভৱে এই শিশুহঁতৰ লগত ইমান শিশুহঁতৰ প্ৰতিভা কেনেকৈ উলিয়াই আনিছিল। তো কমাৰ হালে সেই যে কয় এজন শুনিবোন যেন এজন কমাৰ কেনেকৈ গঢ়ি পিটি আপোনহঁতক, নৱজিতহঁতক, আধ্যাসীহঁতক গঢ়ি পিটি লৈছিলে। গতিকে বৈভৱৰ গ্ৰুপৰ 4 শিশুৱে স্থান পাইছে। গতিকে বৈভৱৰ কাৰণে এইটো এটা বৰ ভাল খবৰ। আৰু বৈভৱৰ যিটো প্ৰতিভাৰ যিটো উচ্চতা, এই কথাটোৱে প্ৰমাণ কৰে। বিশেষকৈ অসমৰ 3 শিশুৰ ৰেফাৰেঞ্চত আজিৰ এই ভিডিঅ'টো এইকাৰণে কৈছোঁ যে কোনোবা এটা ভিডিঅ'ত মই কৈছিলোঁ যে অসম প্ৰতিভাৰ পাৱাৰ হাউচ। মই তাক কি কৈছিলোঁ ভিডিঅ'টোত, কিয় পাৱাৰ হাউচ বুলি কৈছিলোঁ, মই ইনস্ক্ৰীনত লিংকটো দি দিম, আপোনালোকে চাব পাৰিব। মই তাত অসম প্ৰতিভাৰ পাৱাৰ হাউচ বুলি কৈছিলোঁ। কিন্তু আজি মই ক'বলৈ বাধ্য হৈছোঁ প্ৰতিভাৰ পাৱাৰ হাউচৰ উপৰিও অসম ডান্সৰ পাৱাৰ হাউচ। চাওকচোন কিমান এটা গুৰুত্বপূৰ্ণ কথা। ডান্সৰ পাৱাৰ হাউচ কেনেকৈ হ'ল? হয়, বাঘা ডান্সাৰসকল গৈ ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকি উঠিছে। অসমৰ পৰা গৈ ফ্লৰিনা গগৈ, বিশাল শৰ্মা, বীৰ ৰাধা শ্বেৰবা, মানে গুঞ্জন, ঠিক তেনেদৰে এইবেলি আপোন, আধ্যাশ্ৰী, নৱজিত। কিমান ভাল লগা খবৰ যে ভাৰতবৰ্ষৰ ইমান লাখ শিশুৰ ভিতৰত গৈ যে এনেকুৱা পজিশ্যনবিলাক লৈছিলে, মানে যেনেকৈ ফ্লৰিনা গগৈ এটা মানে ভাল পজিশ্যন লৈছিলে, উইনাৰ হৈছিলে, বিশাল শৰ্মাই উইনাৰ হৈছিলে, বীৰ ৰাধা শ্বেৰপাই উইনাৰ হৈছিলে। এইবেলিও আৰু উইনাৰটো হ'লে আৰু টপ 5-ত সোমাল মানে কি 3গৰাকী উইনাৰ হৈ গ'ল। ভাৰত এই কথাবিলাক আজি আৰু কি হয়, ছ'চিয়েল মিডিয়াৰ কাৰবাৰবিলাক, কথাবিলাক কি হয়, কথা মানে বতা। আৰু এতিয়া অসমৰ শিশুসকল কিমান টেলেণ্টেড, অসমত কিমান ডান্সাৰ আছে, ৰাষ্ট্ৰীয় পৰ্যায়ৰ, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ডান্সাৰ আছে, এই কথাটো প্ৰমাণ হৈ গ'ল। গতিকে কিমান সৌভাগ্যৰ কথা নহয়নে আমাৰ। আজি নৰ্থ ইষ্ট বুলি ক'লে যেনেকৈ বক্সিঙৰ পাৱাৰ হাউচ মানে মেৰিকম, কিংবদন্তী মেৰিকমৰ কথা আহি যায়, শেহতীয়াকৈ লাভলীনাৰ কথা আহি যায়, অলিম্পিয়ান, সেই যে ব্ৰঞ্জৰ পদক বিজয়ী লাভলীনা। ঠিক তেনেদৰে আমাৰ স্প্ৰিণ্টাৰসকলৰ ট্ৰেক এণ্ড ফিল্ডত সাধাৰণতে কি হয়, আমি ট্ৰেক এণ্ড ফিল্ড বুলি ক'লে সাধাৰণতে আমি ৱেষ্টৰ কথা মনত পৰে, জাৰ্মান বা সাধাৰণ আফ্ৰিকান খেলুৱৈসকলৰ কথা মনত পৰে। কিন্তু এই যে ট্ৰেক এণ্ড ফিল্ডটো সহজ বিষয় নহয়। সিদিনালৈকে ট্ৰেক এণ্ড ফিল্ড বুলি ক'লে আমাৰ যিটো পিটি ঊষা, মিল্খা সিং, তেনেকুৱা কথাবিলাক মনত পৰে। ঠিক তেনেদৰে ভৱেশ্বৰ বৰুৱা আছিলে আমাৰ স্প্ৰিণ্টাৰ। গতিকে কিন্তু আজি কি হ'ল যে হিমা দাস ওলাল, অম্লানজ্যোতি বৰগোহাঁই ওলাল, গতিকে এইবিলাক স্প্ৰিণ্টাৰ। গতিকে ট্ৰেক এণ্ড ফিল্ডত নাম কৰাটো সিমান সহজ বিষয় নহয়। চাওকচোন কিমান সুনাম আমাৰ অসমৰ শিশুহঁতৰ, অসমৰ যুৱকসকলৰ, অসমৰ কিশোৰীসকলৰ। বক্সিঙতো নাম কৰিছে অসমে, ট্ৰেক এণ্ড ফিল্ডতো নাম কৰিলে। গতিকে ঠিক তেনেদৰে এইবেলিও মানে ডান্সৰ সেই যে কোমল শিশুহঁতে এই শৈশৱতে তেওঁলোকে কি হয়, তেওঁলোকে প্ৰমাণ কৰি দিলে তেওঁলোকৰ প্ৰতিভাৰ আকাশসমূহ উচ্চতাৰ কথা। গতিকে মই আজি ইমান বেয়া খবৰ হয়, আজি গোটেই দিনটো মানে পানী মানে ঘৰৰ পৰা উলিয়াবলগীয়া হৈছে, গোটেই একেবাৰে দুৰ্গন্ধ ওলাই গৈছে, ইমান মানে ৱেষ্টেজ হৈ গৈছে বস্তু, কোনো বিজুলী বাতি নাই, তেনেকুৱা কিমান ইলেক্ট্ৰিচিটি ফোন কৰিলোঁ, মানে গোটেই দিনটো আজি যুঁজি আছোঁ। তথাপি যুঁজি থকাৰ পিছতো এই যিটো মই আজি ভিডিঅ'টো কৰিব লৈছোঁ, মই নকৰিলে কি হয়, মই শান্তি নাপাম। কাৰণ কি হয়, মই বাৰে কৈছোঁ যে মোৰ অভিৰুচি ডান্স আৰু অসমৰ শিশু ডান্সাৰসকলৰ প্ৰতি মই ইমান দুৰ্বলতা। তেওঁলোক শিশু হয়, কিন্তু তেওঁলোকৰ পৰা আমি ডাঙৰেও কিছু গুণ শিকিব পাৰোঁ। তেওঁলোকৰ যিটো অধ্যৱসায়, তেওঁলোকৰ যিটো চেষ্টা, কেনেকৈ ইমান মেজিকেল কাৰবাৰবোৰ কৰে, কেনেকৈ ইমান ফিনিচিং কাৰবাৰবিলাক কৰে, কেনেকৈ বিটবোৰ চম্ভালে, কেনেকৈ নতুন পাকবোৰ, ডান্সৰ নতুন ফৰ্মবোৰ কেনেকৈ আয়ত্ব কৰে, তাৰ মাজত তেওঁলোকে ৰেষ্ট ল'ব লাগিব, তাৰ ভিতৰত তেওঁলোকে খাব লাগিব। এই সমগ্ৰ কাৰবাৰবিলাক 7 দিনৰ ভিতৰত
7 দিনৰ ভিতৰত নতুন ফৰ্ম এটা কেনেকৈ তেওঁলোকে আয়ত্ত কৰে গতিকে আৰু এই গোটেই কাৰবাৰবিলাক ইটো ডান্সৰ লগত সিটো ডান্সৰ কোনো মিল নাই আৰু অকল অসমৰ বুলি নহয় প্ৰতিজন ভাৰতীয়ৰে আজি অসমৰ এই শিশু ডান্সাৰসকল আপোন হৈ গ'ল আজি আপোন সকলৰে আপোন আধ্যাশ্ৰী সকলৰে আপোন নৱজিত সকলৰে আপোন সেইকাৰণে আজি তেওঁলোকক লৈ আমি গৰ্ব কৰোঁ যেনেকৈ লাভলীনাক লৈ গৰ্ব কৰোঁ ৰীমা দাসক লৈ গৰ্ব কৰোঁ জুবিন পাপনক লৈ গৰ্ব কৰোঁ ঠিক তেনেদৰে আপোন নৱজিত আধ্যাশ্ৰীক লৈ আমাৰ যিটো গৰ্ব অকল মোৰ বুলি নহয় প্ৰতিজন অসমীয়াই গৰ্ব কৰাটো উচিত আমি যি কথা ভাবিব নোৱাৰোঁ তেওঁলোকে কৰি দেখুৱালে আমাৰ তেওঁলোকৰ বয়সত আমি যি কথা ভাবিব নোৱাৰোঁ তেওঁলোকে কৰি দেখুৱালে গতিকে আজি সেই মৰমৰ শিশুহঁতে এই যিটো টপ 5ত প্ৰৱেশ কৰিলে মই আৰু এটা ভিডিঅ'ত কৈছিলোঁ যে তিনিওগৰাকীয়ে মানে কি হয় উইনাৰ হোৱাৰ যোগ্য আপোনালোকে নিশ্চয় চাৰ্চ কৰিলে পাব এতিয়া আমাৰ কথাটো হ'ল কি নিজৰ প্ৰতিভাৰ জোখেৰে তেওঁলোকে এটা নিৰ্দিষ্ট পজিশ্যনত ঠাই ল'লে এতিয়া আমাৰো দায়িত্ব আহি পৰিল যে আমি তেওঁলোকক আগবঢ়াই লৈ যাব লাগিব সেইকাৰণে মই ভগৱানক কৈছোঁ যে বানপানী এইবিলাক মানে কি বানপানী গুচি যাব লাগে ইলেক্ট্ৰিচিটি যদি ভেকভানা হয় এই ভোটিঙত মানে কি বহুত মানে কি খেলি মেলি হ'ব আমি আমাৰ মৰমৰ প্ৰতিযোগীগৰাকীক ভোট দিব নোৱাৰিম এনেকুৱা বিভিন্ন দুশ্চিন্তা আহে তথাপি মই ভাবোঁ যে ভাল দিন আহিব এতিয়া যে কোন উইনাৰ হ'ব আমিতো কৈছোঁ আৰু যে টপ 5ৰ প্ৰতিগৰাকী 5টা ষ্টেণ্ড মেট্ৰিকত ষ্টেণ্ড কৰিলে সকলোৰে মানে পেপাৰত মিডিয়াত মানে কি একেবাৰে তাল ফাল লাগিছে হয়ো যে এটা ষ্টেণ্ড কৰাটো সিমান সহজ বিষয় নহয় সেইদিনাখন মেট্ৰিকৰ ৰিজাল্ট দিলে কিন্তু এই যে টপ 5 এই টপ 5 5টা স্থানৰ ষ্টেণ্ড নহয় জানো মেট্ৰিকটো অসমত হৈছে কিন্তু এইটো কি সমগ্ৰ ভাৰতীয় প্ৰেক্ষাপটত এই কাৰবাৰটো হৈছে ভাৰতীয় প্ৰেক্ষাপটত 5টাই টপ পজিশ্যন লোৱা মানে কি এটা পজিশ্যনত 5টা ষ্টেণ্ড কৰিছে এটা পজিশ্যনত বৰ গুৰুত্ব দিবলগীয়া কথা এইটো ভাবিবলগীয়া কথা বিচাৰ বিশ্লেষণ কৰিলে ইমান ভাল লাগে এটা পজিশ্যনত 5টা আপোন আধ্যাশ্ৰী নৱজিত ঋষিতা আৰু সাগৰ গতিকে যে এটা পজিশ্যনত 5টা যে ষ্টেণ্ড কৰিছে ফাৰ্ষ্ট ষ্টেণ্ড কৰিছে গতিকে তেওঁলোকৰ মাজত কোনোবা এজন উইনাৰ হ'ব সেই উইনাৰ হোৱাটো এনেকুৱা নেকি যে তেওঁ উইনাৰ হ'ল বাকী কেইগৰাকী তেওঁলোকতকৈ বহুত মানে কি তলত নহয় তেওঁলোক একেই আৰু বৰাবৰ তেওঁলোক একে 100ৰ ভিতৰত প্ৰতিগৰাকীয়ে 100 গতিকে তথাপি যেনেকৈ টাইব্ৰেকাৰ হয় মই মানে কি সাধাৰণতে আমি ফুটবল খেলবিলাক চাওঁ সাধাৰণতে ইউৰোপিয়ান কাপ ৱৰ্ল্ড কাপ এইবিলাক খেল চাওঁ এই যিটো আমাৰ কাৰবাৰবিলাক যেনেকৈ আমাৰ উত্তেজনা সেই উত্তেজনা মই ভাবোঁ যে ডান্সৰ ক্ষেত্ৰতো উত্তেজনা আছে য'ত উত্তেজনা আছে তাত ৰোমাঞ্চ আছে গতিকে 26 জুন আহি আছে 26 জুনত কোনোবা এজনে উইনাৰ হ'ব এজনে নামত উইনাৰ হ'ব কিন্তু সকলোৱে উইনাৰ এই কথাটো মই বাৰ বাৰ কওঁ যে সকলোৱে উইনাৰ আপোন নৱজিত আধ্যাশ্ৰী ঋষিতা সাগৰ সকলোৱে উইনাৰ তেওঁলোকলৈ আমাৰ হিয়া ভৰা শুভেচ্ছা আছে তেওঁলোকে যাৰ জীৱনৰ পাতনি মেলিছে তেওঁলোকে জীৱন যাত্ৰাত আগবাঢ়ি যাওক এই যে প্ৰান্তৰ পৰা ৰাষ্ট্ৰলৈ তেওঁলোকে গতি কৰিলে সেই ৰাষ্ট্ৰৰ পৰা এদিন আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত তেওঁলোক জিলিকি উঠক আপোন পেগুক কোনো গোটেই পৃথিৱীয়ে জানক আধ্যাত্মিক গতি পৃথিৱীয়ে জানক নৱজিতক গতি পৃথিৱীয়ে জানক গতিকে এই যিটো তেওঁলোকৰ ওপৰত আমাৰ আস্থা তেওঁলোকৰ বিশ্বাস সেই বিশ্বাস আস্থাটো তেওঁলোকে জগাই তুলিব পাৰিছে এইকাৰণে কওঁ যে আমি সৌভাগ্যৱান টপ 5ত আমি 3গৰাকী দেৱশিশুক পাইছোঁ 3গৰাকী জিনিয়াছক পাইছোঁ আৰু এইখিনি কৈয়ে আপোনালোকৰ মৰমৰ এলেক্স ডি ফিগ